বন্ধুসকল, মোৰ নাম পৰাগ। আজি মই আপোনালৈ এটা বহুত ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। টপিকটো হ'ল হাউ টু ইমপ্ৰেছ এ গাৰ্ল। ছোৱালী এজনীক আমি কেনেদৰে ইমপ্ৰেছ কৰিব পাৰোঁ। কাৰণ আজিকালি আমাৰ বন্ধুসকলৰ মাজত এটা ভাষাৰ খুব প্ৰচলন চলি আছে যে ভাই ছোৱালী এজনীক পটাই দিয়া। কিন্তু ছোৱালী এজনীক পটাই দিয়া ইমান ইজি কথা নহয়। আপোনাৰ সেইটো পাৰ্চনেল কোৱালিটি, আপুনি নিজেই পটাব লাগিব, আপুনি নিজে ইমপ্ৰেছ কৰিব লাগিব। কাৰণ আপোনাৰ নিজৰ সেইটো পাৰ্চনেল কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে। গতিকে মইতো আপোনাক ছোৱালী এজনী ইমপ্ৰেছ কৰি দিব নোৱাৰোঁ। গতিকে আপুনি নিজে কৰিব লাগিব। কিন্তু মই এটা টিপছ দিম, সেই টিপছটোৱে আপোনাক কি কৰিব, সেই ছোৱালীজনী ইমপ্ৰেছ কৰাৰ কাৰণে, সেই কোৱালিটি ইমপ্ৰেছ কৰাৰ কাৰণে হেল্পফুল হ'ব বহুত। গতিকে টিপছটো হ'ল কমিউনিকেশ্যন স্কিলছ। আপোনাৰ যদি কমিউনিকেশ্যন স্কিলছটো এটা ডাঙৰ জিৰ', তেতিয়াহ'লে আপুনি ছোৱালী এজনীক কি ল'ৰা এজনকো ইমপ্ৰেছ কৰিব নোৱাৰে। গতিকে কমিউনিকেশ্যন স্কিলছটো বুজাবৰ কাৰণে মই এটা উদাহৰণ দিওঁ। আপুনি এখন মোবাইল দোকানত কাম কৰে। মোবাইল দোকানখনত আপোনাৰ পৰা এটা গ্ৰাহকে মোবাইল লৈ গৈছে। পিছদিনাখন গ্ৰাহকটো আহি আপোনাৰ মোবাইলটো ঘূৰাই দিছে। ঘূৰাই দি আপোনাক বহুত কিবা কিবি কৈ তাৰ ফিচাৰ্ছবিলাক বেয়া বুলি কৈ আপোনাক গালি দি আছে। যদি আপুনি সেই মানুহজনক তেতিয়া কি কৰে, যদি অপ'জ কৰে তেওঁৰ কথাবিলাক বা আপুনিও ইয়াৰ লগত তৰ্ক কৰা ষ্টাৰ্ট কৰে, তেতিয়া কি হ'ব, আমি বুজি পাম যে আপোনাৰ কমিউনিকেশ্যন স্কিলটো জিৰ'। আপুনি কি কৰিব লাগে, আপোনাৰ যদি কমিউনিকেশ্যন স্কিলছটো ভাল, তেতিয়াহ'লে আপুনি কি কৰিব, সেই মানুহজনৰ লগত বিতৰ্ক নকৰি তেওঁৰ কথাবিলাক মানি ল'ব। আৰু মানি লোৱাৰ পাছত আপুনি কি কৰিব, মিলা প্ৰীতিৰে লাহে লাহে আপোনাৰ পইণ্টবিলাক এটা এটাকৈ কৈ যাব। গতিকে এইটোহে কমিউনিকেশ্যন স্কিল। ঠিক তেনেদৰে আপুনি ছোৱালী এজনীৰ লগত যদি কথা কৈ আছে আৰু আপুনি নিজৰ কথাবিলাকে বৰবৰাই আছে, তেতিয়া কি হ'ব, ছোৱালীজনী ব'ৰ হৈ যাব। ছোৱালীজনীক তাইৰ কথাবিলাক সুধিব লাগিব, তাইৰ মনৰ কথা সুধিব লাগিব। আপোনাৰ কথা গুৰুত্ব নিদি তাইৰ কথাবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু আপোনাৰ যদি বেয়াও লাগে তাইৰ কথাবিলাক, তথাপি আপুনি হাঁহিৰে মানি ল'ব লাগিব। গতিকে এই কমিউনিকেশ্যন স্কিলৰ দ্বাৰা আপুনি যিকোনো মানুহ এজনক ইমপ্ৰেছ কৰিব পাৰে। গতিকে এনেকুৱা টপিকৰ ওপৰত যে মই ভিডিঅ'টো বনাইছোঁ, আপোনাৰ যদি এই টপিকটো আপোনাৰ কামত লাগে আৰু আপুনি যদি ছোৱালীজনী ইমপ্ৰেছ হয়, তেতিয়া মোক আপুনি কমেণ্ট কৰিব পাৰে আৰু নিশ্চয় বিয়া খাবলৈ মাতিব। গতিকে এই ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেকুৱা ভিডিঅ' লৈ আহি থাকোঁ। থেংক ইউ, ধন্যবাদ।